নমস্কাৰ ৭১ সংখ্যক দদৰা উদীয়মান কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদ্যোগত বিহু হুঁচৰি আৰু বিহু কুঁৱৰী প্ৰতিযোগিতাৰ আয়োজন কৰিছে। বিহু হুঁচৰি প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ এনে ধৰণৰ: প্ৰথম পুৰস্কাৰ ৩১,০০১ টকা স্বৰ্গীয় দৈৱকী দাসৰ সোঁৱৰণত দাতা শ্ৰীযুত মাণিক দাস দদৰা। দ্বিতীয় পুৰস্কাৰ ২১,০০১ টকা স্বৰ্গীয় গণেশ দাসৰ সোঁৱৰণত দাতা শ্ৰীযুত বলেন ৰাজবংশী দদৰা। তৃতীয় পুৰস্কাৰ ১৫,০০১ টকা স্বৰ্গীয় ধনজিৎ দাসৰ সোঁৱৰণত দাতা শ্ৰীযুত কুশল দাস দদৰা। আৰু বিহু কুঁৱৰী প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ এনে ধৰণৰ: প্ৰথম পুৰস্কাৰ ৩১,০০১ টকা স্বৰ্গীয় ৰঞ্জিত মেধিৰ সোঁৱৰণত দাতা শ্ৰীযুত ভুৱনেশ্বৰী মেধি দদৰা। দ্বিতীয় পুৰস্কাৰ ২১,০০১ টকা স্বৰ্গীয় দীপ্তি দাসৰ সোঁৱৰণত দাতা শ্ৰীযুত চন্দ্ৰধৰ দাস দদৰা। তৃতীয় পুৰস্কাৰ হৈছে ১৫,০০১ টকা স্বৰ্গীয় দুখুৰাম ৰাজবংশী সোঁৱৰণত দাতা শ্ৰীযুত বিনোদ ৰাজবংশী দদৰা। লগতে বিহু হুঁচৰি আৰু কুঁৱৰী দলৰ যাতায়াতৰ বাবদ প্ৰতিটো দলক ১৫০০ টকাকৈ দিয়া হ'ব। সেয়েহে ইচ্ছুক প্ৰতিযোগীসকলে তলত দিয়া ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব। যোগাযোগ নম্বৰ 9835019802 9531012175 9864010778।